বিপিএফ ইমান প্ৰিয় আমাৰ গোৰ্খাৰ কাৰণে 2002 চনৰ পৰা এই বিপিএফ মানে ব্লাডে আছে। তাৰপিছত ইমান শান্তিৰ আমি সৰুৰ পৰা ডাঙৰ হৈ ইমান শান্তিৰ বিপিএফৰ নিচিনা শান্তিৰ পাৰ্টি মই দেখা নাই। ৰিহন ছাৰ হ'ব পাৰে অন্য ধৰ্মৰ মানুহ, কিন্তু আমাক বহুত একদম ব্যৱহাৰ ভাল তেওঁৰ। সেইকাৰণে আমি সদায় আমি যিমান দিন এতিয়া 30 বছৰলৈ আমাৰ ৰিহন ছাৰ থাকক এইটো কামনা কৰোঁ। ৰিহন ছাৰে গোৰ্খা হৈ আমি BTCত এতিয়া BTR নাই আৰু আগ্ৰামা ছাৰে কৈছে BTC আমাৰ এই BTCৰ আমাক বহুত মানে মাটিৰ কাৰণে আমি অলপ পিছপৰা জেগাতে থকা মাটিৰ কাৰণে আমি ইমান চিন্তাত আছিলোঁ। আমাৰ এইটো কোনটো জেগা আছিল কুন্দ্ৰবিলত ইমান ভয়াতুৰ জেগা আছিল, আমাক ভয় খুৱাই দিছিল তেওঁলোকৰ জেগাত। তো আমাৰ ৰিহন ছাৰ যাই ফালে মিটিং পাতি ফালে সান্তনা দিলে। লগে লগে আমাৰ আগ্ৰামা ছাৰেও মানে কৈছে যে এতিয়া মাটিৰ কাৰণে কোনো কথা নহ'ব, আপোনালোকে শান্তিত থাকিব, শান্তি ঘূৰাই আনিম বুলি কৈছে আৰু শান্তি হ'ব বুলি আশা কৰি। কি শুভেচ্ছা? শুভেচ্ছা মানে বহুত শুভেচ্ছা, মানে এনেকুৱা শুভেচ্ছা যে গণনাৰ আগদিনতো 2 দিন টোপনি মাৰা নাই চিন্তাত। তাৰপিছত গণনা হৈ জিতি গ'লোঁ, তেতিয়া একদম খুচিত মানে 3টা বজালৈ টোপনিয়ে নাই। এনেকুৱা খুচি যে কান্দিব আহে হাঁহিব আহে, এনেকুৱা খুচি আৰু পূৰা প্ৰাউডফুল আৰু।